Hello guys, welcome back to my another vlog. আজি মই বনাবলৈ ওলাইছো এগ ৰোল। এগ ৰোলত দিবৰ কাৰণে কি ৰাখিছো আপোনালোকক এগ ৰোলত দিবৰ কাৰণে মই ইয়াতে ৰাখি দিছো বিট, গাজৰ, পিয়াজ, জলকীয়া আৰু বিলাহী। ইয়াতে দুখন ৰুটি এদৰে বেলি ৰাখিছো। কণী ৰাখি দিছো 3টা। এই 3টা ফিটি লম। প্ৰথমে মই গাজৰ বিট এবোৰ অলপমান ফ্ৰাই কৰি লম। এয়া মোৰ গাজৰ বিট আৰু বিলাহীখিনি একেলগে ফ্ৰাই কৰা হৈ গৈছে। এয়া মই ফ্ৰাই পেনখন পাতি লৈছো। এতিয়া অলপমান ৰুটিখন সেকি লম। কণীকেইটা ফিটি লওঁ। ফ্ৰেণ্ডছ, মোৰ ৰুটি দুখন বনোৱা হৈ গৈছে। এতিয়া মই এককেইটা অমলেট কৰি পেলাই ৰুটিকেইখন ইয়াতে দি দিম। এয়া মোৰ হৈ গ'ল গোটেইখিনি। এতিয়া মই ইয়াতে গাজৰ বিটখিনি দি দিম, লগতে পিঁয়াজখিনিও দি দিছোঁ আৰু অলপমান জলকীয়া দি দিম। এয়া জলকীয়া দিছোঁ, লগত অলপ কেটচআপ দি দিম। এয়া কেটচআপ দি দিছোঁ। এতিয়া ৰোলটো গোল কৰি ল'ম। এটা এয়া ৰোল কৰি ল'লোঁ আৰু এটা এয়া দুটা ৰোল বনাই আছোঁ। ইয়াতে পিঁয়াজ আৰু যিখিনি বিট গাজৰ ভাজি থৈছিলোঁ এইখিনি আৰু পিঁয়াজ দিছোঁ আৰু দিলোঁ চচ। এতিয়া এইখিনি ৰোল কৰি ল'ম। ফ্ৰেণ্ডছ, এয়া মোৰ ৰোল ৰেডি হৈ গৈছে, দুটা এগ ৰোল। কেনেকুৱা লাগিল কমেণ্টত জনাব। যদি ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট কৰিব বুলি আশা ৰাখিলোঁ। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে অশেষ ধন্যবাদ জনালোঁ। আৰু যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব আৰু ফ'ল' কৰি দিব। থেংক ইউ, বাই বাই।